নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা ইয়া পতালৈকে মই জুবিনাকে ভাল পাই মৰালৈকে জুবিনাকে ভাল পাই প্ৰবাহমান এজন যুৱক যাৰ দেহৰ শিৰে শিৰে আছে জুবিন গাৰ্গ যাৰ অংগী ভংগী আৰু কথা কোৱা ষ্টাইল সকলোবোৰ হাইলাখ জুবিন গাৰ্গৰ দৰে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা যিজনে ক'ব পাৰে জুবিন গাৰ্গৰ সকলোবোৰ ডাইলগ মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই আছে দেহৰ শিৰে শিৰে জুবিন গাৰ্গ প্ৰবাহমান এজন যুৱকৰ কিয় জুবিন গাৰ্গক ইমান ভাল পায় কেতিয়াও নোকোৱা জীৱন যুদ্ধ বহু কথা প্ৰথমবাৰলৈ ক'লে জুনিয়ৰ জুবিন গাৰ্গ আশা এটা আছে চ' পাবলৈ বহুত জুবিনদাৰ ভৰিখন চুবলৈ বিচাৰোঁ কেতিয়াবা ৰাতি বিচাৰি থাকোঁ মই সেইটোৱে বিশ্বনাথৰ অসম অৰুণাচলত সীমান্তৱৰ্তী বালিচাং নাহৰী গাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰ নাম মাধৱ বৰা প্ৰতিটো কথা আৰু কাম অনুসৰণ কৰে জুবিন গাৰ্গক বালিজন কৰিছিলোঁ তেতিয়া মোক 500 টকা এটা দিছিলে আকৌ তাৰ এই 200 টকা মই তেল কিনি দিছোঁ যাৰ মাথো এটাই আশা জুবিন গাৰ্গক ওচৰৰ পৰা চোৱা এয়া হ'ল অসমৰ হাৰ্ট অফ জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু ভাল পোৱা চ' আগবাঢ়ি যায় জুবিনদাক লগ কৰিবলৈ কয় কেতিয়াবা জুবিনদাৰ টাইম নাথাকেতো শ্বুটিং চলি থাকে সেইটো কাৰণে জুবিনক লগ পোৱাৰ মন মাধৱৰ হাইলাখ জুবিন কথা আৰু গীত গাই জুবিনৰ দৰেই সকলোৰে মুখে মুখে এতিয়া বিশ্বনাথৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী বালিচাং নাহৰণি গাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰ মাধৱ বৰাৰ কথা প্ৰতিটো কথা আৰু কাম অনুসৰণ কৰা মাধৱ বৰ্মনৰ আশা এতিয়া জুবিনক এবাৰ ওচৰৰ পৰা চোৱা